ভণ্টি মই কামৰ পৰা আহোঁ হা ঠিক আছে দাদা অলপ সোনকালে আহিব আচ্ছা হ'ব তই দেখোন খং কৰিলি আমি তোৰ খবৰহে ল'ব আহিছিলোঁ নালাগে খবৰ জানি কি কৰিবি তহঁতে ভালে ভালে আঁতৰ হয় ইয়াৰ পৰা নহ'লে কথা বেয়া হৈ যাব আমিতো সেইটোৱে বিচাৰোঁ এৰ বুলি কৈছো নে হাতখনে নহ'লে ভণ্টি মই মহাজনৰ ঘৰৰ পৰা আহোঁ হা তুমি ঘৰতে থাকিবা ক'তো নাযাবা সোনকালে আহিব অলপ হ'ব দিয়া ভণ্টি মই আহিলোঁ আহিলে নেকি বোলা তোমাৰ কাৰণে কাপোৰ কিনিব যাওঁ ব'লা ব'লা আজি তোমাক ধুনীয়া কাপোৰ দিম তুমি চিন্তাই নকৰিবা আপোনালোক কিয় আহিছে আমি তোমাৰ দাদাক এৰেষ্ট কৰিব কিন্তু কিয় তুমি নাজানা নেকি তোমাৰ দাদা এজন ড্ৰাগছ মাফিয়া বুলি কি কৈছে আপুনি এইবোৰ হয় ঠিকে শুনিছা তুমি কনষ্টেবল তালাচী লোৱা মই একো নাজানো ছাৰ এইটো কি মই নাজানো ছাৰ কি নাজানা এইটো ড্ৰাগছ হয় মই নাজানো ছাৰ নাজানা ক'ত পালে সঁচা কথা ক মই ৰাতিপুৱা মহাজনৰ ঘৰত গৈছিলোঁ ছাৰ আৰু তাৰ পিছত দাদা আছেনে ঘৰত কি হ'ল আজি কামত নাহিলি যে মালিক মই আজি টাউনত যাওঁ ভণ্টিৰ কাপোৰ কিনিব লাগে পইচা অলপ লাগিছিল পইচা কিহৰ পইচা সেইদিনা দিছিলোহে পইচা আৰু এতিয়া কিহৰ পইচা লাগে মালিক এইটো আপুনি যোৱা মাহতহে দিছিল এইটো মাহত পইচা অলপ আগতীয়াকৈ লাগিছিল নাই তাৰ পইচা মতো নাই এতিয়া যাব পাৰা মালিক এনেকুৱা নহ'ব মালিক মই একমাত্ৰ গৈছিল মালিক কাপোৰ কিনিব লাগে পূজা মালিক এতিয়া নাই পইচা নাই কালি আহিবি কালি পৰীক্ষা আছে এতিয়া যাব পইচা নাই এনেকুৱা নকৰিব মালিক মহাজনক লগ কৰি ঘৰৰ ফালে আহি থাকোঁতে দুজন ব্যক্তি লগ পালোঁ ছাৰ আৰু তেনেতে ভাই
বহুত টেনশ্যন মোৰ দাদা। কেনেকৈ ক'ম মই আপোনালোকক, কেনেকৈ ক'ম, ক'বই নোৱাৰোঁ মই আপোনালোকক। কিবা হৈছে নেকি? আমি কিবা কৰি দিব পাৰিম। মই এইবাৰ দুৰ্গা পূজাত ভণ্টিক ভাল কাপোৰ দিম বুলি ভাবিছিলোঁ, কিন্তু দিবই নোৱাৰিম চাগে এইবাৰো। মহাজনেও পইচা নিদিলে মোক। আমাৰ কাম এটা কৰিবি, পূজা কি দেৱালী ওলাই যাব তোৰ। কি কাম দাদা? মই চব কাম কৰিম, কিন্তু মই মাৰ্ডাৰ নকৰোঁ, কাৰণ মোৰ একমাত্ৰ ভণ্টি, তাইৰ কোনো নাই মোৰ বাহিৰে এই দুনিয়াত। আৰে তই মাৰ্ডাৰো কৰিব নালাগে, ডকাইতো কৰিব নালাগে। এটা পেকেট আছে দি আহিব লাগে এক জেগাত, পাৰিবি? পাৰিম, কিন্তু দাদা যদি পুলিচৰ কিবা অসুবিধা হয়। আৰে তই টেনশ্যনে ল'ব নালাগে, পুলিচ তেন্তে একো টেনশ্যনে ল'ব নালাগে, খালি দি দিলে বস্তু। হ'ব মই কৰিম, মই কৰিম। এইটো চব আছে, চব জাগাৰ নাম চব আছে, গম পাইছানে? হ'ব। আমাক কি পাগল বুলি ভাবছা? হা? সঁচা কৈছোঁ ছাৰ, এইটোহে সঁচা কথা। বেলেগ প্ৰমাণ আছে যদি ক, নাই যদি আমাৰ লগত থানাত বল। প্ৰমাণ আছে ছাৰ। কি প্ৰমাণ আছে চাওঁ। কি হয়? বুজি ফোন লগা, তই লগা, তোৰ টকা নাম্বাৰ আছে? পিক আপ দ্য ফোন। হেল্ল', গুৰুজী, মক্কেল এটা পাইছিলোঁ, দি দিম, ফটো যদি দি ডিটেইলছ দি আছোঁ, তই মক্কেল এটা পাইছোঁ। অঁ নিশ্চয় হৈ যাব কাম। আহ। আচ্ছা ঠিক আছে, ব'লা ইহঁতক বিচাৰি যাওঁ। কনষ্টেবল ভণ্টি তুমি ঘৰতে থাকিবা।